Guys, welcome back to my YouTube channel Aman from Assam. মোৰ নাম হৈছে আমান খান আৰু আজি আপোনালোকৰ ওচৰলৈ আকৌ 10টা প্ৰশ্ন লৈ আহিছোঁ অপচনেল কোৱেশ্চন হয় এইটো অপচনেল কোৱেশ্চন সিজন 1 ৰ এপিসোড নম্বৰ 3 হ'ব তো বলক আমি ভিডিওটো আৰম্ভ কৰোঁ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় নদী কোনখন অপচন এ ব্ৰহ্মপুত্ৰ অপচন বি গংগা অপচন সি যমুনা আৰু অপচন ডি নৰ্মদা আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও আৰু ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি গংগা এতিয়া হ'ব কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 ত আছে ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি অপচন এ সিংহ অপচন বি গড় অপচন সি বাঘ আৰু অপচন ডি হাতী আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও আৰু ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি বাঘ এতিয়া হ'ব কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 আছে কোৱেশ্চন নম্বৰ 3 ভাৰতৰ ৰাষ্ট্ৰীয় ক্যালেন্ডাৰ কি অপচন এ হিন্দু ক্যালেন্ডাৰ অপচন বি গ্ৰেগৰিয়ান ক্যালেন্ডাৰ অপচন সি বিক্ৰম সম্বত ক্যালেন্ডাৰ আৰু অপচন ডি সাকা ক্যালেন্ডাৰ আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও আৰু ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি সাকা ক্যালেন্ডাৰ Question number 4 অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীৰ নাম কি অপচন এ আনৱাৰা টাইমুৰ অপচন বি অজন্তা নিয়োগ অপচন সি সুমন হাৰিপ্ৰিয়া অপচন ডি প্ৰমিলা ৰাণী ব্ৰহ্মা অপচন সি সুমন হাৰিপ্ৰিয়া আৰু অপচন ডি প্ৰমিলা ৰাণী ব্ৰহ্মা আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও আৰু এতিয়া হ'ব কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত আছে প্ৰাচীন অসমৰ নাম কি আৰু আপোনাৰ হাতত অপচন আছে অপচন এ ৰত্নপীঠ অপচন বি বিদৰ্ভ অপচন সি প্ৰাগজ্যোতিষপুৰ আৰু অপচন ডি থানেশ্বৰ আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও আৰু ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি প্ৰাগজ্যোতিষপুৰ আৰু এতিয়া হ'ব কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত আছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আৰু অপচন এ হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা অপচন বি পদ্মনাথ গোহাঁই বৰুৱা অপচন সি আনন্দৰাম বৰুৱা আৰু অপচন ডি লক্ষ্মীনাথ বেজবৰুৱা আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও আৰু ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি পদ্মনাথ গোহাঁই বৰুৱা Question number 7 ব্ৰহ্মপুত্ৰৰ ওপৰৰ প্ৰথম দলংখনৰ নাম কি আপোনাৰ অপচন আছে অপচন এ শৰাইঘাট দলং অপচন বি কলিয়াবুমৰা দলং অপচন সি নৰনাৰায়ণ সেতু অপচন ডি বগীবিল দলং আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও আৰু ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ শৰাইঘাট দলং আৰু এতিয়া হ'ব কোৱেশ্চন নম্বৰ 8 Question number 8 ত আছে অসমৰ প্ৰথমখন বিশ্ববিদ্যালয়ৰ নাম কি আৰু অপচন এ হৈছে গুৱাহাটী বিশ্ববিদ্যালয় অপচন বি তেজপুৰ বিশ্ববিদ্যালয় অপচন সি ডিব্ৰুগড় বিশ্ববিদ্যালয় অপচন ডি অসম বিশ্ববিদ্যালয় আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও আৰু ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ গুৱাহাটী বিশ্ববিদ্যালয় Question number 9 ৰেলগাড়ীৰ কিমানটা গিয়াৰ আছে অপচন এ 20টা অপচন বি 40টা অপচন সি 30টা অপচন ডি 32টা আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও আৰু ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি 32টা এতিয়া হ'ব কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 ত আছে কোনখন দেশত আটাইতকৈ বেছি ইন্টাৰনেট ব্যৱহাৰ কৰা হয় কোনখন দেশত আটাইতকৈ বেছি ইন্টাৰনেট ব্যৱহাৰ কৰা হয় অপচন এ ইণ্ডিয়া অপচন বি আমেৰিকা অপচন সি চাইনা অপচন ডি অষ্ট্ৰেলিয়া আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও আৰু ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি চাইনা সো আজিলৈ ইমানেই গাইজ যদি আমাৰ ভিডিওটো ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিও আগলৈ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব
আৰু আজি আমাৰ ভিডিঅ'ৰ কোৱালিটিটো অকণমান বেয়া পাব পাৰে বন্ধুসকল, চ' বেয়া চেয়া নাপাব মানে। আজি ভিডিঅ' শ্বুটিং কৰোঁতে মানে আন্ধাৰ হৈ গ'ল, ৰাতি হৈ গ'ল। তাৰপিছত টৰ্চ মাৰি পেলাই ভিডিঅ' শ্বুটিং কৰি আছিলোঁ। এয়া চাব পাৰে লগৰটোৱে টৰ্চ মাৰি আছে আৰু এয়া মই ভিডিঅ' বনাই আছোঁ। পুৰা ৰাতি হৈ গ'ল মানে, বেয়া চেয়া নাপাব, অকণমান এডজাষ্ট কৰি ল'ব আৰু এনেকুৱা ভালপোৱা আৰু মৰম দি গৈ থাকিব, ছাপোৰ্ট কৰি থাকিব বন্ধুসকল, যাতে আমি আগলৈ আৰু এনেকুৱা ধুনীয়া ভিডিঅ' আপোনালোকৰ কাৰণে আনিব পাৰোঁ। ধন্যবাদ।